তহিলং কৰিলে হেৰ কি হল এই ভৰদুবিয়াখন কেলে চিঞৰিছ হয়নে এই ভৰদুবিয়াখন কেলে চিঞৰিছ নিজৰ ছাগলজনী আমাৰ ঘৰত সোমাই পেলাই গোটেইখন খাই তহিলং কৰিলে এই জলকীয়া জোপা চাপই নোৱাৰি গোটেইখন খাই শেষ এই গৰুজনী সোমালে তাই হে আপত্তি হ'ল হে মানুহকেইটা উদঙে গৰুকেইটা উদঙে কৰিলি এই তোৰ গৰু উদণ্ড তোৰ বাপৰে উদণ্ড তোৰ গোটেই খানদান উদণ্ড কথা বনাইবি কিন্তু হেল্ল' কলিতা আমাৰ ভাগিনৰ খবৰটো পায় নে নাপায় ডিষ্টিংশ্যন পাইছে 62 নে 63% আহিবচোন এপাক গধূলিকে হ'ব দিয়ক খুৰা ভালেই হ'ল দিয়া তোমাক লগ পালো আমাৰ ভাগিনৰ খবৰটো পাইছে নাই তুমি আমাৰ ভাগিনে ডিষ্টিংশ্যন পাইছে 62 নে 63% ডিষ্টিংশ্যন পাইছে 85হে ডিষ্টিংশ্যন পায় তুমি নাজানা মইহে জানো কিবা সৰু সৰু ল'ৰা কি জানিবা পিছে তুমিনো কি পঢ়ি আছা খুৰা মই BA 3rd ছেমিষ্টাৰ আৰ্টছৰ নে চাইন্সৰ নয়না শুনিছা তোমাক কথা এটা কওঁ ভাল বুলিহে কথাটো কৈছো আকৌ দেই অথনি তোমাৰ ছোৱালীজনী কোনোবা ল'ৰা এটাৰ লগত বাইকত উঠি যোৱা দেখিছো মই বোলো তোমাক কথাষাৰ জনায়ে থওঁ সন্মানৰ কথা এটাও আছে নহয় দিয়াচোন ভণ্টি এইফালে আহাচোন খুৰা কওকচোন তুমি পুনে চহৰৰ যে নহয় জানো এই কাপোৰযোৰ অলপ বেছি চুটিৰ হ'ল নেকি গাঁৱলীয়া ছোৱালীয়ে মেখেলা চাদৰ পিন্ধিলেই ভাল লাগে বুজিছা মানুহে কি বুলি ক'ব মা দেউতাৰ সন্মানৰ কথা অলপ ভাবিবা বুজিছা বাকী তোমালোকৰে কথা আৰু ল'ৰা মাৰৰ মূৰটো খাহিয়া দিনৰ দিনটো অকল শুৱা আৰু খোৱা তাৰ বাদেতো একো এখন কাম কৰিবলৈ নেদেখোৱে দিনৰ দিনটো খালি অকল মোবাইল হেপতে সোমাই ল মাৰৰ মূৰটো খাবলৈ জন্ম ল'লি ভণ্টি তুমি কিবা ডাক্তৰ ইঞ্জিনিয়াৰিং পঢ়িবা বোলে খুৰা ভাবিছো মোৰ বহুত ইণ্টাৰেষ্ট আছে মানে এই পঢ়া শুনা কৰাতকে এই নিজৰ ঘৰৰ কামবোৰকে কৰাচোন এই মা দেউতাক অকণমান সহায় কৰি দিয়া নহয় জানো এই ইনুৱেতো গৈ পেলাই বেলেগৰ ঘৰত গৈ এই ল'ৰা ছোৱালী পকৰ দিব লাগিব দিয়া এই বেয়া নাপাবা দেই মই ভাল বুলিহে কথাটো কৈছো দেই খুৰা বুজিছো খুৰা আপোনাৰ হেনো 11টা ল'ৰা ছোৱালী বহুত দেৰি হ'ল গম পাইছেনে এই বেলিও পৰিলে মই যাওঁৱেই দিয়া খগেশৰ ঘৰ বোৱাৰীজনী দেখিলো বুজিছানে ইমান ষ্টাইলি বোলো মুখে বোলে ভালকে এষাৰ মাতো মতা নাই বুজিছানে মই বোলো ৰসগোল্লা এটা লালমোহন এটা দিলো মই বোলো ইমান কম মিঠাই লৈ আহিব লাগে নে ঘৰৰ পৰা আহিছে দিয়াচোন কেইটামান ভালকে মিঠাই লৈ আহিব লাগে আমাক খুৱাব লাগে গাঁৱতো মান সন্মানৰতো কথা এটা আছে ন উৰণিখনতো ল'ব লাগে কমচে কম